নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছো অসমত হ'ব লগা আগন্তুক টেট এক্সামৰ বিষয়ে হয়তো আপোনালোকে ইউটিউব বা বেলেগ বেলেগ মিডিয়ামত আপোনালোকে টেট এক্সামৰ বিষয়ে বেলেগ বেলেগ কথা শুনিবলৈ পাইছে আৰু মইও শুনিবলৈ পাইছো এই টেট এক্সামৰ বিষয়ে কোৱালিফিকেশন কি হ'ব কেনেদৰে এপ্লাই কৰিব পোষ্ট কিমান ওলাব পৰীক্ষা কেতিয়া হ'ব এই সকলো বিষয় কিন্তু আজি আমি বহুত এনালাইসিস কৰি আজি আপোনালোকৰ কাৰণে এই ভিডিওটি লৈ আহিছো আপুনি যদি এই ভিডিওটি চাই তেতিয়াহলে আপুনি টেট এক্সাম দিব পাৰিব নে নোৱাৰে কেনেকৈ দিব কি পঢ়িব লাগিব এই সকলোখিনি কথা গম পাব গতিকে আজি আমি ভিডিওটি আৰম্ভ কৰো আশা কৰো আপোনালোকে ভিডিওটি শেষলৈকে চাব আৰু লগতে কিবাটো কথা গম পাব টেট এক্সাম আপোনালোকে দিব পাৰিব নে নোৱাৰে গতিকে আহকচোন আজি ভিডিওটি আৰম্ভ কৰো অসমত প্ৰথম টেট এক্সাম আৰম্ভ হৈছিল 2012 চনত Actually TET exam to hoy eta minimum qualification for a person to be eligible for entrance exam for a teacher apuni teacher postor karone minimum qualified hobor karone TET exam to pota hoy minimum qualification apnar lagibo TET to pass koribo lagibo apuni jodi agor system to khononi hoise ajikali kodike apni TET pass koribo lagiboi apni jodi teacher hobole hole apni TET pass koribo lagiboi দুই নম্বৰ কথাটো হল অসমত টেট কেতিয়া আৰম্ভ হৈছিল অসমত টেট 2012 চনত আৰম্ভ হৈছিল অসমত 2012 চনত প্ৰথম টেট আৰম্ভ হৈছিল এটো জেনাৰেল টেট আছিল এসটি এসসি ওবিসি জেনাৰেল সকলো দিব পাৰিছিল নেক্সট টেটটো আৰম্ভ হৈছিল 2014 চনত সেই টেটটো এসটি এসসি কাৰণে ওলাইছিল প্ৰথম যোনটো জেনাৰেল টেট হৈছিল সেই টেট এক্সামটোত অলমোস্ট 26000 ভ্যাকেন্সি পোষ্টৰ ফিলআপৰ কাৰণে টেট এক্সামটো পাতিছিল নেক্সট এতিয়া আৰম্ভ হৈ গল 19 চনত কেতিয়া কিমান পোষ্টৰ কাৰণে টেট এক্সামটো পাতিব বৰ্তমান 30000 ৰো অধিক আমাৰ ভ্যাকেন্সি পোষ্ট আছে এলপিএমই কাৰণে কিন্তু এতিয়ালৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশন দিয়া হোৱা নাই গতিকে আমি ক'ব নোৱাৰো যে আপোনালোকক কিমান পোষ্টৰ কাৰণে টেট এক্সামটো পাতিব আমি যেতিয়াই গভৰ্ণমেণ্টে নটিফিকেশন দিব তেতিয়া আপোনালোকৰ কাৰণে হেতু কথা আমি জনাম আপোনালোকক কিন্তু এতিয়া আপোনালোকে এক্সপেক্ট কৰিব পাৰে কি 30000 প্লাস অৰ্থাৎ 30000 তকৈ অধিক ভ্যাকেন্সিৰ কাৰণে এই টেট এক্সামটো আগন্তুক টেট এক্সামটো পাতিব তাৰ পিছৰ ডাঙৰ কথাটো হ'ল আপোনালোকৰ এক্সাম ডেট কেতিয়া এক্সামটো হ'ব অহা 22 আৰু 29 মে অৰ্থাৎ এই দুটা দিন দেওবাৰ পৰিছে এই দুটা দিনত আপোনালোকৰ টেট এক্সামটো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ পিছৰ কথাটো হ'ল মিডিয়াম অফ এক্সামিনেশ্যন এক্সামটো কোনটো ল্যাঙ্গুৱেজত অনুষ্ঠিত কৰিব অসমত এতিয়ালৈকে যিমানকিটা ভাষা আছে গোটেইকিটা ভাষাতে এক্সাম হোৱাৰ সম্ভাৱনা আছে সম্ভাৱনা নহয় কাৰণ 12 চন আৰু 14 চনত এইকিটা ভাষাতে টেট এক্সামটো অনুষ্ঠিত হৈছিল সেই অনুসৰি আসামিজ হিন্দী বেংগলী বড়ো আৰু ইংলিশ ল্যাঙ্গুৱেজত আপোনালোকৰ কোৱেশ্চন পেপাৰ পাব অৰ্থাৎ টেট এক্সামটো হ'ব এজ লিমিট নেক্সট টপিকটো হৈ গল এজ লিমিট 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত আৰু সেই বয়সটো ধাৰ্য কৰিব আপোনাৰ বয়সৰ লগত 1 জানুৱাৰী 2019 চনলৈকে 2019 চনৰ 1 জানুৱাৰীলৈকে যদি আপোনাৰ বয়স 18 বছৰ আৰু 38 বছৰৰ ভিতৰত হয় তেতিয়াহলে আপুনি এক্সামটো দিব পাৰিব তাৰ লগতে এজ ৰিলেকচন থাকিব অৰ্থাৎ আপোনাৰ বয়সৰ বেলেগ এটা আপোনাক সীমা ধাৰ্য কৰি দিব 5 বছৰ বেলেগ এক্সট্ৰা আপুনি পাব যদি আপুনি এসটি এসসি আৰু ওবিসি ক্যান্ডিডেট হয় নেক্সট আহি গল এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব 2012 চন আৰু 14 চনত হোৱা টেট এক্সাম অনুসৰি এক্সাম প্যাটাৰ্নটো আছিল 150 মাৰ্কছৰ আপোনাৰ পৰীক্ষাত কোৱেশ্চন আহিছিল তাত চাইল্ড পেডালজি আসলে ম্যাথছ আসলে ৰিজনিং আসলে ইংলিশ আসলে কারেন্ট এফেয়ার্স আহিছিলে গতিকে আমি ক'ব পাৰো যে এইগিটা টপিক
আপোনালোকে ধুনীয়াকৈ পঢ়ক এইকেইটা টপিকৰ ওপৰতে কুৱেশ্যন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট আহি গ'ল কোৱালিফিকেশ্যন আপুনি কেতিয়া টেট এক্সামটো এপ্লাই কৰিব পাৰিব টেট এক্সামটো আপুনি এপ্লাই কৰিবৰ কাৰণে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী 50% মাৰ্কছ লাগিব আপুনি হায়াৰ ছেকেণ্ডাৰী 50% মাৰ্কছ পোৱাৰ পিছত যদি আপুনি ডিএলএড পাঠ্যক্ৰম 2 বছৰীয়া যোনটো ডিএলএড পাঠ্যক্ৰম সেই পাঠ্যক্ৰম যদি আপুনি ফাইনেল ইয়াৰ নতুবা আপুনি ক্লিয়াৰ কৰিছে যদি আপুনি ডিএলএড পাছ কৰি থৈছে নতুবা ফাইনেল ইয়াৰ আছে ফাইনেল ইয়াৰ আছে তেতিয়াহ'লে আপুনি টেট এক্সামটো এপিয়াৰ হ'ব পাৰিব সেইটো কোৱালিফিকেশ্যন আপুনি যদি হায়াৰ ছেকেণ্ডাৰী পাছ লগত ডিএলএড পঢ়ি আছে নতু ডিএলএডৰ পাছ কৰিছে তেতিয়াহ'লে আপুনি এলপি টেটৰ কাৰণে এপ্লাই কৰিব পাৰিব লোৱাৰ প্ৰাইমেৰী টেটৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে লগত ডিএলএড কমপ্লিট কৰিছে নতুবা ডিএলএডৰ ছেকেণ্ড ইয়াৰত আছে নতুবা বিএডৰ ছেকেণ্ড ইয়াৰত আছে নতুবা বিএড কমপ্লিট কৰিছে লগত আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি আপাৰ প্ৰাইমেৰীৰ টেটৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব বেলেগ ভিডিঅ'বিলাকত ইউটিউবৰ বেলেগ কথা কৈছে কিন্তু আমি বহুত ৰিচাৰ্চ কৰি নেশ্যনেল যোনটো টেট পাতে তাৰ ওপৰতো ভিত্তি কৰি আৰু বেলেগ ষ্টেটৰ যোনখিনি টেট এক্সাম অলৰেডি কণ্ডাক্ট কৰিছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো লৈ আনিছোঁ ফাইনেল কথাটো হ'ল আপোনাৰ ডিএলএড নতুবা বিএডত আপুনি ফাইনেল ইয়াৰ নতুবা আপুনি পাছ আউট হ'বই লাগিব উইদাউট ডিএলএড এণ্ড বিএড ইউ কেনট এপ্লাই ফৰ টেট এক্সামিনেশ্যন গতিকে আশা কৰোঁ আপোনালোকে সকলো কথা বুজি পালে যদি আপোনালোকৰ কিবা ডাউট আছে তেতিয়াহ'লে আমাক কমেণ্ট কৰক কমেণ্ট বক্সত আমি আপোনালোকৰ সহায়ৰ কাৰণে সদা প্ৰস্তুত আমাৰ যদি ভিডিঅ' চাই ভাল লাগিলে তেতিয়াহ'লে আমাক চেনেলটো ছাবস্ক্ৰাইব কৰিব অনাগত দিনত আপোনালোকৰ এনেধৰণৰ বেলেগ ভিডিঅ' লগতে টেট এক্সামিনেশ্যনৰ সম্পৰ্কে আমাৰ এটা সিৰিজ আমি মুকলি কৰিম সেই সিৰিজটোৰ লগতে বেলেগ গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টৰ বেলেগ এক্সাম ৰিলেটেড আমি এটা সিৰিজ কিছুমান সিৰিজ আপলোড কৰিম সেই সিৰিজবোৰ পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ঘণ্টা বটনটো দবাই দিব থেংক ইউ